এটাতো গাই থাকিব লাগিব লাইফ মই অকণমান গাওঁ ন তো ইটো এক্টিং এতিয়া কি কৰি দিব এক্টিং তাতে কৰিব নাই আৰু কৰিবতো নোৱাৰিব এতিয়া এক্টিং মই অকণমান গানটোকে গাই দিছো দেই বেছি দেৰি নাথাকো কোনখিনিৰ পৰা গাওঁ জনমে জনমে মৰম দিও মলাম মই তোৰ অভিমান জানিলেও জগতে জানক তোক লাগে মোক নালাগে আনক প্ৰতিটো পুৱা বেলি তোক লাগে কম ভগৱানক তোৰ লগতে জীৱন জীয়াই ল'ম তোৰ লগতে মৰিও চাই হ'ম সাৰথি হৈ থাকিবি তোক দুচকুতে সজাই থ'ম মই ইমান বেয়া গান Okay? ইমান বেয়া শুনিছো মোক তো মোৰ খুব ভাল লগা গান হয় এইটো আচলতে যেতিয়া মই ফাৰ্ষ্ট গানটো শুনিছিলোঁ মই কান্দি দিছিলোঁ যে ইমান মৰম লগা গানটো মোৰ হ'বলৈ গৈ আছে আৰু মই চিনেমা কৌশিক আৰু জয় নিৰ্বাণক ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া এটা গান মোক তেওঁলোকে দিয়াৰ বাবে অভিনৱ মাউতক ধন্যবাদ জনাইছোঁ মোক ইমান বেছি সহায় কৰাৰ বাবে আৰু এটা কথা কৈ থৈ দিওঁ খ্ৰীষ্টিয়ান চিমাম আহি আছে মোৰ নতুন গান তো মোৰ আপোনালোকৰ সকলোৰে প্ৰিয় মৈত্ৰী পাটৰৰ লিৰিক্স হয় তেওঁ অলকানন্দা লিখিছে মৌ পিয়া লিখিছে বাৰ্তালাপৰ গোটেইখিনি প্ৰজেক্ট তেওঁ কৰিছে আৰু প্ৰথমবাৰৰ কাৰণে তেওঁ আফটাৰ বাৰ্তালাপ বাহিৰত মানে মোক লিৰিক্স দিছে আৰু সেইবাবে মই বহুত বেছি গ্ৰেটফুল একচুৱেলি আৰু অচিন্তাক থেংকছ কৈছোঁ ই মোক কণ্টেক্ট কৰাই দিছিলে দেই মৈত্ৰী বাৰ লগত এই চব এই টেলেণ্টৰ কাৰণে তো আহি আছে খ্ৰীষ্টিয়ান চিমাম আৰু খুব ধুনীয়াকৈ সুৰ কৰিছে বৰ্ষা বৰা আৰু মিউজিক কৰিছে পল্লৱ তালুকদাৰ আপোনালোকৰ মাজতে দুদিনমানৰ পাছতে মই আগবঢ়াই দিম কালি ফাইনেল ভইচ মই দিছোঁ নাজানো আৰু কি হয় ভালকৈ চাওঁ তাৰপৰা মিক্সিং বাকী আছে অডিঅ'টো ৰিলিজ কৰিম যদি ভাল চব দিন ভাল হৈ থাকে দেন ভিডিঅ' কৰিম আৰু চবেই ওলাম আমি একেলগে হা হা জনমে জনমে পাৰ্টটো আহি আছে বাৰু সেইটো চিনেমা কৌশিকে কৰি আছে য়েছ হয় নেকি হা কিন্তু এতিয়া ৰিলিজ নকৰোঁ আৰু সেইটো এইটো মানে এইটো ভাল খোলাচা দিলা আজি সেইটো আহি আছে নৱেম্বৰত ৰিলিজ কৰিম সেইটো তো খ্ৰীষ্টিয়ান চিমাম আহি আছে আমাৰ খুব গৰম হয় আগষ্ট মাহত তো এটা খুব মৰম লগা বৰষুণ ফিল এটা থকা গান এটা হয় সম্পূৰ্ণ বেলেগ দেই জনমে জনমেৰ পৰা সম্পূৰ্ণ বেলেগ হয় তো আপোনালোকে কেনেকুৱা পালে জনাব মোৰ নিজৰ ইউটিউব চেনেলতে মই আপলোড কৰিম নীলাভ নিতা মিউজিকেল এডটো কৰি দিছোঁ এডভাৰটাইজ নীলাভ নিতা মিউজিকেল সকলোৱে যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই বেল আইকনটো ক্লিক কৰি দিব এতিয়া তাতেই মই আপলোড কৰিম সবে যাই পেলাই নীলাভ নিতা মিউজিকেলছ যাই ছাবস্ক্ৰাইব কৰক যিমান বস্তু আছে যিমান কণ্টেণ্ট আছে সবকে লাইক কৰক আৰু উৎসাহ দিয়ক যাতে এই আৰু উঠিব পাৰে আৰু ভাল কাম কৰিব পাৰে অসমৰ যাতে অলপমান আৰু উঠাব পাৰে ইণ্ডিয়ান অডিয়েন্সত ট্ৰাই কৰি আছোঁ শিকি আছোঁ এতিয়াও শিকি শেষ হোৱা নাই মানুহৰ শিকি শেষেই নহয় ন তো গুৱাহাটীত আহিছোঁ বহুত ভাল ভাল মানুহক লগ পাইছোঁ আৰু লগ পাবলৈ বাকী আছে আৰু আহি আছে আমি ভাল কাম কৰি যাম যদি ভাল দিন আহে তো আৰু বেছি দেৰি নাথাকোঁ লাইফটো আপোনালোকে আমাৰ লগত লাইভ ছেশ্যনটোত থকাৰ কাৰণে তুমি কৈ দিয়া ভালকৈ বহুত ভাল লাগিছে যিমানকেইটা মানুহ আছে যিমানকেইটা চালে ভাল লাগিছে আৰু এনেকৈ মৰম দি থাকিব অ'কে তো চলো বাই বাই আৰু কমেণ্টবোৰ পঢ়িব নোৱাৰিলোঁ দেই